হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি গৈছোঁ গুৰেশ্বৰলৈ। অলপ কাম আছে গুৰেশ্বৰত, সেইবুলি ভণ্টিকো লগত লৈ ওলালোঁ। আমাৰ ভণ্টি আহিছে, মানে মোৰ নিজা ভণ্টি হয়। আৰু এইপিনে আমাৰ মা। তাৰপিছতে আমি আহি পাই গ'লোঁ সেই গুৰেশ্বৰ। তাৰপিছতে আৰু গুৰেশ্বৰত দেখিলোঁ ইমান ডাঙৰ ডাঙৰ ম'হ, বহুত পুৰণি হৈছে দেই। দেখুওৱা নাছিলোঁ, কিন্তু আহি আছিলোঁ সদায়। তাৰপিছতে আমি আহিলোঁ বেংকলৈ, মানে মই অলপ পইচা ওলাম বুলি ভাবিছোঁ আজি। তাৰপিছতে আমাৰ পইচা পাতি ওলোৱা হৈ গ'ল আৰু এইপিনে বেংকত আমাৰ মাহীকো লগ পাই গ'লোঁ। তাৰপিছতে আমি ভাবিলোঁ মাহীহঁতৰ ফালে এপাক ফুৰি আহোঁ। ভণ্টিও আহিছে যিহেতুকে, ভণ্টিয়ে বোলে থাকে মাহীহঁতৰ ঘৰত। এতিয়া আমি মাহীহঁতৰ ঘৰলৈ যাই আছোঁ বেটেৰী গাড়ীত। তাৰপিছতে আমি মাহীহঁতৰ ঘৰ আহি পাই গ'লোহি। আৰু এইপিনে পূৰা মোৰ একদম ক্লিপ চিলিপ মাৰি মূৰটো পূৰা বিষাই গৈছিল আৰু ৰাস্তাটো থেকেচা খাই অহা। তাৰপিছতে আমাৰ এইপিনে আমাৰ মাহীহঁতৰ ছাগলীকেইজনী ধুনীয়াকৈ শুই আছে চোতালত। আৰু সৌপিনে আমাৰ মাহীহঁতৰ বাৰীখন, আৰু এইফালে খালটো আছে। বহুত ডাঙৰ চোতাল হৈছে। আৰু এইপিনে মাহী আমাৰ মাংস কাটি আছে, মানে ব্ৰইলাৰ, গোটা ব্ৰইলাৰ আনিছিলে। কাটি থোৱা ব্ৰইলাৰ নৰখিলেই মানে বেছি দেৰি হ'ব যে। তাৰপিছত ময়ো অকণমান সহায় কৰি দিলোঁ মাহীক অকণমান মাংস বনোৱাত। চাহ পানী খালোঁ বাৰু, ভিডিঅ' নকৰিলোঁ, কিনো ভিডিঅ' কৰি থাকিম আৰু বুলি ক'লে। তাৰপিছতে আমাৰ মাহী এইপিনে আমাৰ মছলা পিচি আছে, আৰু আমাৰ এইপিনে মাহীৰ পুতেক হয় বাবু, আৰু এইপিনে মোৰ পাগলীজনী। আৰু মাহীয়ে এইপিনে মাংস বনাই আছে, ময়ো অলপ হাতা বাটা লাগি দিছোঁ দেচোন। আৰু এইপিনে আমাৰ মা বহি আছে, আৰু এইপিনে বাবু মোবাইল চাই আছে। তাৰপিছতে আমি এতিয়া ভাত পানী হোৱাৰ পিছত খামগৈ, আৰু এইপিনে কেনেকুৱা থাকে চাওকচোন, মাহীৰ মাংস হ'বই আৰু। তাৰপিছতে আমি নহওঁতেই খাওঁ খাওঁ কৰি আছোঁ, ধুনীয়া চেন ওলাই আছিলে। তাৰপিছতে আমি হোৱাৰ লগে লগে থাকিবই নোৱাৰিলোঁ, আমিতো চেক কৰি চাবই লাগিব নিমখ মছলা পাতি হৈছে কি হোৱা নাই। তাৰপিছতে আমি বাবু মই মিলি চেক কৰি চালোঁ, কিন্তু ধুনীয়া টেষ্টি হৈছে দেই। ভাত পানী খাই হোৱাৰ পিছত আমি নামি গ'লোঁ খালত। ভাবিলোঁ মাছ দুটামানকে লৈ যাওঁ ধৰি পেলাই। আৰু এইপিনে মা আৰু বাবুই জাল টানি আছে, আৰু এইপিনে মই মাছ শিপিয়াই ধৰি আছোঁ। পাইছোঁও কিন্তু দেই মই মাছ কেইটামান, এৰিও দিছোঁ সৰু সৰু মাছ। তাৰপিছতে মই যোনকেইটা মোৰ পচন্দৰ মাছ সেইকেইটাহে মই পাইছোঁ। মই যিকেইটা মাছ খাম বুলি ভাবি আছিলোঁ সেইকেইটাই পাইছোঁ কিন্তু দেই। মোক মায়ে পানীত নুমিব দিয়া নাছিলে, কিন্তু মই নামিছোঁ অকৰা কৰি হ'লেও। কাৰণটো হ'ল মোৰ পানী লগা জ্বৰ, চৰ্দি, মূৰৰ বিষ এনেকুৱা হৈ আছিলে। ঔষধ খাই 2 দিন ভাল পাইছোঁহে, তথাপি মই পানীত নামিছোঁ। আকৌ জ্বৰ হ'ব বুলি মায়ে ভয় খাই আছে, কিন্তু একো নাই, মই অকণমান টাইমহে নামিম বুলি ক'লে নামিছোঁ। সোনকালে উঠিছোঁ, কিন্তু মাছ 2 বাৰে মাত্ৰ টানিছে মাহঁতে। তাৰপিছতে আমাৰ মাছ মৰা হৈ গ'ল, আৰু আমি যাবলৈ ওলালোঁ ঘৰলৈ বুলি। আৰু এইপিনে মাছৰ লগত খাবৰ কাৰণে লাও এটা লৈ ল'লোঁ, মানে পানী লাও। তাৰপিছতে আমাৰ এইপিনে ভণ্টি, আমি আহোঁতে গধূলিয়ে হ'লগৈ। আমি আহি পালোঁ এতিয়া গুৰেশ্বৰ। আকৌ গুৰেশ্বৰৰ পৰা আমি মহৰীপাৰালৈকে যাব লাগিব। চাওঁ গাড়ী মটৰ পাওঁ নে নেপাওঁ, বেটাৰী গাড়ী বা আছেনে নাই। তাৰপিছতে আমি আহিয়ে পালোঁ ৰেল গাড়ীখন, আৰু এইপিনে জামত ৰখিবলগীয়াও হ'ল। তাৰপিছতে অকণমান টাইম ৰখিলোঁ, আহিলোঁ সকলোৱে যোৱাৰ পিছত। তাৰপিছতে যিটো ভাবিছিলোঁ সেইটোৱে হ'লগৈ, আমি বেটেৰী গাড়ী নাপালোঁৱে। আকৌ আমি টেম্পুতে আহিবলগীয়া হ'ল। এতিয়া আমি ৰখি আছোঁ, নাযায়হে নাযায়, মানুহ ফুল নহয় মানে। তথাপিও 4জন হ'ল। তাৰপিছত এতিয়া যাবলৈ ওলাইছে দিয়ক কিবাকৈ গাড়ীখন। এইখিনি আহোঁতেই আমাৰ আধা ঘণ্টাৰো বেছিহে লাগিল কিজানি, আৰু ইমান ৰাস্তা বেয়া। কিবাকৈ ঘৰ আহি পালোঁ, আৰু এইপিনে আমি অনা মাছখিনি। গতিকে আজিলৈ আহিছোঁ গাইজ, লগ পাম নেক্সট ব্লগত। বাই বাই, লাভ ইউ ফ্ৰেণ্ডছ।